আই তই নাকান্দিবি। আই তই নাকান্দিবি সিদিনা, যিদিনা মোৰ উশাহবোৰে ভাগৰি পৰিব। সিহঁতবোৰ মানৱৰূপী দানৱ জাননে আই। দুটা অসুৰৰ দৰে মানুহে মোক সচেতন কৰি লৈ আহিল এই নৰকলৈ। কলেজলৈ বুলি ওলাই যোৱা তোৰ মামুন আৰু ঘৰলৈ উভতি আহিব নোৱাৰিলে। এতিয়া মই এটা বন্ধ কোঠাত আবদ্ধ, য'ত আন্ধাৰ, কেৱল আন্ধাৰ। দিনটোত প্ৰায় সেই দস্যু দুটা মোৰ কাষলৈ আহে আই। দুৱাৰখন খোল খায় কেৰেক। ক্ষীণকৈ অহা এটা পোহৰে মোক সিহঁতৰ কামনাৰ বলি কৰে আই। সিহঁত আহে এটা এটাকৈ মোৰ শৰীৰৰ বস্ত্ৰ খহায়, আৰু তাৰ পাছত পেটত খুটকুন এটা নপৰা আজি কেইবাদিনো হ'ল আই। পিয়াহ আৰু যন্ত্ৰণাই মোক তিল তিলকৈ মাৰিছে। ইচ্ছা থাকিও সিহঁতক একো কৰিব নোৱাৰো আই। মোৰ যে হাত ভৰি সকলোবোৰ বন্ধা। আই এনেকৈয়ে সিহঁতে মোক মাৰি পেলাব। মৃত্যুৰ সন্ধান পাই তই কিন্তু বেজাৰ নকৰিবি। তই যুঁজিব লাগিব আই, সমাজৰ সেই দানৱবোৰৰ বিৰুদ্ধে। নহ'লে যে তোৰ মামুনৰ দৰে হাজাৰজনী মামুন ধৰ্ষিতা হ'ব। সেয়েহে কৈছো আই তই নাকান্দিবি। ধন্যবাদ।